কুকুৰটো ফুৰাই মই সদায় টাৰ্ণিং লওঁ এইখিনিতে। আজি কুকুৰটো আনিলে কুকুৰটোৱে সেইফালে চোঁচা মাৰি গৈছিলে। চোঁচা মাৰি যাওঁতে মই দেখিলোঁ যে বেলেগ এটা কুকুৰে কিবা এটা খাই আছে। খাই থাকোঁতে যেতিয়া মই চালোঁ কুকুৰটো এনেকৈ এইটো দেখোন ডেড বডি। তেতিয়া অকল এই হাতটো এইকণ বগা পৰি আছে, কুকুৰে জাষ্ট কামুৰিছে আৰু। তাৰপিছত মই তেতিয়া ভয়ো লাগিল অকণমান, গুচি গ'লোঁ। গৈ পেলাই মই ঘৰলৈ নামা শ্ল'পৰ মানুহ ঘৰ চৰৎ শৰ্মা আৰু তেওঁ মিছেছে বাৰীত কাম কৰি আছে। মই বোলো চৰৎদা এনেকুৱাকৈ কেছ এটা হ'ল। তেখেতে বৰ গুৰুত্ব নিদিলে, ময়ো গুচি গ'লোগৈ। গৈ পেলাই মই ঘৰৰ মুখৰ ল'ৰাটোক ক'লোঁ। ঘৰৰ মুখৰ ল'ৰাটোৱে ক'লে এইবোৰ বাদ দিয়ক, বোলে পুলিচত সেই জেমেলা আহিব। মই বোলো তেনেকৈ নহয়, আমিতো জনা বুজা মানুহে পুলিচক ইনফৰ্ম কৰিব লাগে। ইতিমধ্যে মোৰ ল'ৰাটো তেজপুৰ যাব, মই তেজপুৰত গাড়ীত উঠাবলৈ মানে অজন্তা হলৰ ওচৰত গাড়ীত উঠাবলৈ আহিলোঁ। গাড়ীত উঠাই ঘূৰি আহোঁতে এই মালোৱাৰী চাৰিআলিত তামোল এখন খোৱা চলে, সেইখিনি ল'ৰা কেইটামান দেখি ল'ৰাকেইটাক ক'লোঁ। কোৱাৰ পিছত ল'ৰা এজন আহি পেলাই বাইকেৰে, মই গাড়ী লৈ আহিছোঁ, মই গাড়ীখন সেইখিনি ৰখাইছোঁ। ল'ৰাজনে এইখিনি বাইকখন ৰখাই চাই তেওঁ গুচি গ'ল, ময়ো ঘৰলৈ গুচি গ'লোঁ। এনেকৈ কৰা নাছিলোঁ, বেলেগ ব্যক্তি এজনে প্ৰত্যক্ষ কৰিছিলে। তেওঁ মৰ্ণিং ৱাক কৰিবলৈ অহা দেখিলে যে কুকুৰে ভক্ষণ কৰি আছিলে তেওঁৰ হাত অংশ। আৰু আমি শুনিয়ে খবৰ পাই মেলি আহিছিলোঁ এইডোখৰলৈ আহি, কেলেনো আমাৰ নিলগতে ঘৰ ওচৰতে। আহি মেলি দেখি মেলি গম পালোঁ যে, আহি চালোহি, চাই দেখিলোঁ যে মহিলা ব্যক্তি। আৰু মহিলা মানে কিয় ব্যক্তি, আমাৰ ঘৰৰ ওচৰৰে এগৰাকী মহিলা নিৰ্দিষ্ট হৈ আছিলে আজি 11 দিন ধৰি বুলি। খালি আমি ওচৰৰে যদি গম নাপাওঁ, কিয়নো তেওঁ SP অফিচ যিটো আছে, SP অফিচৰ নিলগতে তেওঁ এখন দোকান আছিলে, পাণ তামোলৰ দোকান আৰু চাহৰ দোকান, আমি গম পোৱা মতে। আৰু যদি এতিয়া খালি আমি সন্দেহে কৰিছোঁ তেখেতেই বুলি, কাপোৰ সজ্জাত দেখি। মানুহগৰাকীৰ নামটো মই বৌ বুলিয়ে, বাকীটো মই নামটো নাজানো বাৰু। ওচৰৰে ঘৰ আমাৰ চৰলা নগৰ বুলি কয়, এইখন বাইপাছৰ কিনাৰতে, NRL পেট্ৰল পাম্পৰ অপজিটত। খালি এতিয়া বাকী প্ৰশাসন আহিছে, প্ৰশাসনে কি পদক্ষেপ লয় সেইখিনি। মানুহগৰাকী ঘৰত আচলতে যদি আমি সন্দেহ কৰা মতে, আমি মানে মই গা ধুই আহিছিলোঁহে, বোলে এনেকৈ বাইপাছত বোলে মানুহ এজনী বোলে মৰিলে বোলে। হেৰি আমাৰ এই নাতি দুটাই ক'লে বোলে ঢেৰ মানুহ গৈছে, ব'লচোন চাওঁগৈ। মই মানুহবোৰ গোট খোৱাৰ পাছতে এতিয়া আহিছোঁ। আজি পৰিছে বুলি মানে এইটো ৰাস্তাটোৱে আমি অহা যোৱা কৰি থাকোঁ, কিন্তু কুকুৰে টনাও দেখা নাই, মানুহজনী গুণো পোৱা নাই। আৰু এতিয়াহে মানে বোলে কোৱা শুনিছোঁ কুকুৰে টানি আছিলে, হেৰি কৰিছে, এতিয়াহে শুনিছোঁ। কুকুৰে খাই থকা অৱস্থাত আপোনালোকে দেখিছে? মই নাই দেখা কুকুৰে খোৱা দেই। এতিয়া গম পাইছোঁ। নামটো কি আছিলে তেখেতৰ? ৰূপজ্যোতি বৰা। ৰূপজ্যোতি বৰা। তেখেতে কিমান দিনৰ পৰা নিৰুদ্দেশ হৈ আছিলে? আজি প্ৰায় 10 দিন হ'ল। ঘৰ ক'ত আছিলে? ঘৰ এইখন সৰলা নগৰ বুলি কয়। এজনে ফোন কৰিলে মানে যে এনেকৈ মোৰ ভাগিনী এজনে ফোন কৰিলে বগামৰ পৰা। তেওঁ ক'লে বোলে এনেকৈ ডেড বডি এটা ওলাইছে, তাইৰ সৈতে প্ৰায় একে, চাই আহচোন যা। এতিয়া মই আহিছোঁ আৰু। মানুহগৰাকী নিৰুদ্দেশ হৈ আছিলে নেকি? নিৰুদ্দেশ হৈ আছিলে। কিমান দিনৰ পৰা নিৰুদ্দেশ হৈ প্ৰায় আছিলে? 10 দিন হ'ল। ঘৰত কোন কোন আছিলে? ঘৰত তেওঁ ফাৰ্ষ্ট মেৰেজ, মানে ছেকেণ্ড মেৰেজৰ ল'ৰা ছোৱালী হ'ল, গিৰিয়েক আৰু ৱাইফ আছে। তেখেতৰ ফাৰ্ষ্ট মেৰেজ।